নমস্কাৰ, মই প্ৰিয়াধনজিতা সন্ধানীমন অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি 14 নৱেম্বৰ। আমি সকলোৱে জানো যে আজিৰ দিনটোতে জৱাহৰলাল নেহৰুৰ জন্ম হৈছিলে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে তেখেত, আৰু তেখেতৰ জন্মদিনটো প্ৰতি বছৰে যিহেতু তেখেতে শিশুক ভাল পাইছিলে আৰু সেইবাবে তেখেতৰ জন্মদিনটো সদায় শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু সেই মৰ্মে আজিও সকলো শিক্ষা অনুষ্ঠানতে শিশু দিৱস হিচাপে এই দিনটো পালন কৰা হ'ব। আৰু বহু ধৰণৰ এনেকুৱা অনুষ্ঠান আছে য'ত এই দিনটো সুন্দৰভাৱে পালন কৰে শিশুসকলক লৈ। গতিকে আজিৰ দিনটোৰ ব্লগটো সেইবাবে কৰিম বুলি ভাবিলোঁ। আৰু এতিয়া ৰাতিপুৱা 7:45 হৈছে আৰু মই ওলাইছোঁ মোৰ যিখন স্কুলত মই কৰ্মৰত হৈ আছোঁ তালৈ যাবলৈ। আৰু আপোনালোকক তাত গৈ মই কি কৰোঁ, আজিৰ দিনটো কেনেকুৱা হয় আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তাত মই গৈ একো হয়তো আপোনালোকক কথা কৈ থাকিব নোৱাৰিম, তথাপিও মই ভিডিঅ'সমূহ আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ যত্ন কৰিম। চনৰ 14 নৱেম্বৰ তাৰিখে জন্ম হয় আমাৰ সকলোৰে চিনাকি শিশুসকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰু। তেওঁ আছিল একাধাৰে ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল। আৰু তেওঁৰ জন্মদিনটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু সেই উদ্দেশ্য আগত ৰাখি আমাৰ পলাৰিছ একাডেমীটো আজিৰ দিনটো অনুষ্টুপীয়াকৈ হ'লেও অকণমান শিশুসকলৰ বাবে শিশু দিৱস হিচাপে উদযাপন কৰিবলৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যক্ষ মহোদয় সকলোৱে অলপ যত্ন কৰিলোঁ। আৰু তাৰ কিছুমান ভিডিঅ' আপোনালোকলৈ আজি আগবঢ়াম আৰু সকলোৱে উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত যিহেতু আধুনিক শিক্ষা শিশুকেন্দ্ৰিক, গতিকে অধ্যক্ষ মহোদয়ৰ পৰা আৰম্ভ কৰি আমাৰ পলাৰিছ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সাৱলীল বক্তৃতা দিয়াৰ উপৰিও অলপমান আমাৰ শিক্ষাৰ্থীসকলৰ বাবে নাচিবলৈ আৰু গাবলৈ যত্ন কৰিলোঁ, যাতে শিক্ষা ব্যৱস্থাটো আৰু অধিক মনোগ্ৰাহী হৈ উঠে। শিক্ষাৰ্থীসকলৰ লগত কটোৱা এই সময় উপভোগ কৰি অনাগত জীৱনত আগুৱাই যাবলৈ তেওঁলোকক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। Which of the favors of the Lord will be denied? A verse from the Holy Quran that reminds us time and again for the many blessings we take for granted on a daily basis and to be grateful for them. Whether be it in terms of money, food, wealth, health, or anything and everything else, tangible or intangible. With a heart full of enthusiasm, I wish you all, my dearest and beautiful students, a very, very happy Children's Day. The privileged children and fulfill Nehruji's one and only dream for a better society and building an integrated nation. And with that, I conclude by quoting the most valuable lines by Chacha Nehru. That is, time is not measured by the passing of years. Time is not measured by the passing of years, but by what one does, what one feels, and what one achieves. By what one does, that means what you do, what one feels, that means what you feel, and what one achieves, that means what you achieve. What is your target, what is your goal. Therefore, my dear children, do what you feel right and achieve what you dream of. Set clear goals and just go for it. Thank you and have a very good and beautiful day. আমার বড় গাদা, হ্যাঁ হ্যাঁ আমার বড় গাদা, ওই আমাকে মুছাইতে পারে, আমাকে মুছাইতে পারে গোয়াল পাড়ায় রাধা। হই হই লিসারে ইলিশা মাছে উঠিয়া কই, আমার বড় গাদা, হ্যাঁ হ্যাঁ আমার বড় গাদা, আমাকে মুছাইতে পারে, আমাকে মুছাইতে পারে গোয়াল পাড়ায় রাধা। তাই তো ইলিশা
কোনে আজি আবেলি কোনে আজি আবেলি মৰম দিলেহি তুলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে दुश्मन भाई मन मेरा ये यारूब जैसे तेरा कोरा कागज था ये मेरा हिका भुरु ना मेरे ओ जनम नलो पाओ भलोटे बने को रखाय লাজ ধনী নকৰিবা আমালৈ চাভনী তোমাৰ আমাৰ পাত এ ভনী চকু আনি বাত এ ভনী মাকোনো কৰি কৰি পৰে ভনী চাভনী নকৰিবা আমালৈ লাজ ওৰে জীৱন থাকিব We saw in you the capacity to change, to innovate, and to lead his dream. His dream was to educate every child, and as teacher, we carry forward the noble mission. আৰু তেওঁ বিশেষকৈ ফুলক বেছি ভাল পাইছিল গোলাপ ফুল আৰু তেওঁ সদায় প্ৰণীতত এটা গোলাপ ফুল মাৰিছিল আৰু সেইবাবে তেওঁৰ যি সমাধিস্থল আছিলে সেই সমাধিস্থলত শান্তিবনত এখন গোলাপ ফুলৰ বাগিচা আছিলে গতিকে আমি তেওঁক সদায় স্মৰণ কৰিব লাগিব আৰু তোমালোককো তেওঁ যথেষ্ট মৰম কৰিছিলে আৰু তেওঁৰ জন্মদিনটোৱে তোমালোকৰ দিন হিচাপে পালন কৰা হয়
Yes or no? Yes. Today you should be happy. So today for special Children's Day, I want to say you something that all should dance with me. I will teach you one Bharatanatyam step. So all should dance with me. Wamayam Ahayan. Then Chandra Taradi Tam Namaha Satvikam. পলাৰিছ একাডেমী আৰু ষ্টাৰ কিডছৰ শিক্ষাৰ্থীসকলৰ মাজত আগতেই অনুষ্ঠিত হৈ যোৱা দিৱালী কাৰ্ড মেকিং কম্পিটিশ্যন তথা কুইজ কম্পিটিশ্যন আৰু ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন এইসমূহ কম্পিটিশ্যনৰ যিসমূহ বঁটা আছিলে সেই বঁটাসমূহ আজি এই শিশু দিৱসৰ পবিত্ৰ ক্ষণতেই তেওঁলোকক প্ৰদান কৰা হ'ল যাতে তেওঁলোকে অনাগত জীৱনত এনেদৰে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰি আগুৱাই যাব পাৰে তাৰ বাবে অনুপ্ৰেৰণা যোগোৱা হ'ল Second position. Kosik Hall, second. Isha Varman. Simply ma'am, please ahak apni এখন সুন্দৰ আজি আমাৰ স্কুলত কি হ'ল সেয়া আপোনালোকক সকলোকে দেখুৱালোঁ যিখিনি পাৰিছোঁ ভিডিঅ' কৰি থৈছোঁ আৰু খুব অনুষ্টুপীয়াকৈ আচলতে অনুষ্ঠানটো পতা হৈছে একো প্ৰিপেৰেশ্যন নাই মাথো আজি যিহেতু শিশু দিৱস 14 নৱেম্বৰ দিনটো গোটেই বিশ্বই পণ্ডিত জৱাহৰলাল নেহৰুৰ সোঁৱৰণত শিশু দিৱস হিচাপে পালন কৰি আহিছে কাৰণ তেওঁ শিশুক খুবেই ভাল পাইছিলে তেওঁ সদায় পকেটতে এপাহ গোলাপ ফুল ৰাখিছিলে তেওঁ শিশুক মৰম কৰিছিলে সেইবাবেই তেওঁৰ জন্মদিনটো গোটেই বিশ্বই শিশু দিৱস হিচাপে পালন কৰি আহিছে প্ৰতি বছৰে গতিকে আমি যাতে শিশুখিনিয়ে অকণমান সময় আমি তেওঁলোকক অকণমান সময় তেওঁলোকক আমোদ দিব পাৰোঁ তেওঁলোকক অলপ ভাল লগাব পাৰোঁ তাৰ বাবে আমি কিছু যত্ন কৰিলোঁ আমাৰ তৰফৰ পৰা অনুষ্টুপীয়াকৈ গতিকে তাত কিবা ভুল ভ্ৰান্তিও থাকি যাব পাৰে সেয়া আপোনালোকে নিজ কোণে ক্ষমা কৰিব গতিকে পুনৰবাৰ সকলোকে আজিৰ এই শিশু দিৱসৰ পবিত্ৰ মুহূৰ্তত পুনৰবাৰ পৃথিৱীৰ সকলো শিশুৰে ভাল হওক তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ হওক তাৰে শুভকামনাৰে আৰু আকৌ এবাৰ মহান মনীষীজনক সুঁৱৰি আজিৰ ব্লগটি এইখিনিতে সামৰিছোঁ আৰু ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব